हेलो फ्रेंड्स की खबर आशा करूँ सकलो भाले कुशले আছে মোৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বহুত দিন ব্লগ দিব পৰা নাই কাম এটাত ব্যস্ত হৈ থকাৰ বাবে আৰু দেউতা আছিলেহি আজি দেউতা যাবলৈ ওলাইছে ঘৰলৈ 20 দিন মানে হ'ল বাৰু থকাহি আজি বলো দেউতাক ঘৰলৈ কিবা কিবি অকমান সৰুকে দিব তেওঁ সেই বুলি কিবা এটা বনাবলৈ লৈছোঁ কি বনাবলৈ লৈছোঁ আপোনালোককো দেখাও আহকচোন তেতিয়াহলে আজি ভিডিওটো ইয়াৰ পৰাই আৰম্ভ কৰোঁ এটো মই বনালো টুটি ফুটি দি ভ্যানিলা কেক কুকাৰতে বনাইছো যেহেতু মোৰ ওভেন মানে কিনা হোৱা নাৰিকলৰ লাডু যেহেতু বনাবলৈ লৈছো প্ৰথমতে এইখিনি নাৰিকল এতিয়া মই দুটা নাৰিকল বনাম অলপ মিক্সিত মাৰি লৈছো আৰু এইখিনি মাৰিবলৈ আছে অলপ মানে মাৰুতে কাৰেণ্টটো গুচি গ'ল এই কাৰণে এটা মাৰিবলৈ লৈছো আৰু বাকি থকাখিনিও মই মিক্সিত মাৰিলো আৰু ভিডিওটো আপোনালোকে চাই থাকিব আৰু চাই পিনি জনাবলৈ নাপাহৰিব আপোনালোকক কেনে লাগে তো আপোনালোকক এটা কথা ক'বলৈ পাহৰিছিলোৱে মই যে আপোনালোকক কৈছো মই আপোনালোকক কেক বিস্কিট একনি ডেলিভাৰি দিব পাৰিম বুলি আৰু কিহৰ কোৰ্স কৰিছিলো আপোনালোকক মই ক'বলৈ পাহৰি আছো যেহেতু মই 2-3 মাহ ধৰি মানে কোৰ্সটোৰ কাৰণে ভিডিও বনাবলৈ পৰা নাই মই ফুড প্ৰসেসিঙৰ কোৰ্সে কৰিছিলো ফুড প্ৰসেসিঙৰ কোৰ্স কৰিহে মই মানে এতিয়া এইখিনি বস্তু বনাবলৈ লৈছো ধৰক কেক বিস্কিট সকলোৱে বনাব জানে হলেও মানে কোৰ্স এটা কৰাৰ পিছত মানুহে বহুত কথা জানে মানে কোড কেনেকৈ কি বস্তু এড কৰিব লাগে মানে আগতে যিমান জানিছিলো কোৰ্সটো কৰা আগতে এটা কোৰ্সটো কৰাৰ পিছত মানে বেছিকৈ জানিছো এইটো কথাত মানে মই যিগৰাকী বাইদেউ সেকাৰণে শিকিছিলো 25 টা ল'ৰা ছোৱালীয়ে শিকিছিলো আৰু বাকি জামে মোক বহুত ধন্যবাদ দিছো আৰু আমাৰ যিখিনি আচাৰ চাচাৰো শিকাইছিলে লাহে লাহে মই আচাৰো বনাম মানে অলপ ব্যস্ততাৰ বাবে এতিয়া হয়তো বনাব পৰা নাই লাহে লাহে ষ্টাৰ্ট কৰিম বুলি ভাবিছো যদি ভগৱানে কৰে আৰু এইখিনিৰ বাবে মই আই টিমক আৰু মালামণি মেমক বহুত ধন্যবাদ জনাইছো ইমান ধুনীয়াকে যে মাক শিকালে তেতিয়াহলে আহক আজি বস্তুখিনি মই বনাই লওঁ মোৰ এটা কেক যেহেতু বনাই শেষ হৈ গ'ল আৰু এটা কেক বনাবলৈ লৈছো যেহেতু দেহা মানুহে খাব এটা দি পঠিয়াত টুটি ফুটি ভেনিলা কেকৰ কাৰণে সব মই এইটো কাপেৰে একাপ লৈছো আপোনালোকে সকলো বস্তু এটা কাপৰ মেজাৰমেন্টে ল'ব মানে এইটো কাপে একাপ চেনি দিম মই যেহেতু হেলদি বিচাৰো দেহা মানুহৰ কাৰণে মই আটা দি বনাইছো আপোনালোকে ময়দা দিও বনাব পাৰে সুজি দি বনাব পাৰে পিঠাগুড়ি দি বনাব পাৰে ময়দাটো মানে ধৰক আটাটো যেহেতু হেলদি আজিকালি ময়দাটো এৰিছে খাবলৈ মই আটা একাপ দিছো চেনি একাপ দিছো ৰিফাইন একাপ দিছো আৰু দিছো বেকিং আপোনালোকে 1.5 চামুচ দিব 1 টিস্পুনতকৈ মানে আৰু অলপ দি দিব 1.5 চামুচ তেতিয়া ভালকৈ ফুলিব আৰু এতিয়া মই কেনেকৈ বনাও আপোনালোকক দেখাই আছো হলে আটা আৰু বেকিংখিনি মই চালি ল'বলৈ লৈছো যেহেতু আপোনালোকে আৰু আটা আৰু বেকিংখিনি আৰু ক'বলৈ পাইছো মই ইয়াত সোডা দিছো অকমান সোডা দি পিনি সকলোখিনি ভালদৰে এতিয়া মই চালি লম আৰু মোৰ গোটেই কেকটো ৰেডি কৰাৰ পিছত এয়া মই টিফিনটোত দিবলৈ লৈছো যেহেতু মোৰ ওভেন নাই কুকাৰতে দিম ওপৰত মই অকমান আলমণ্ড কাটি দিছো আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে মই হেখন মানে যেতিয়া হিজি ধুনীয়াকৈ ৰেডি হৈ যায় তাৰপিছত আকৌ আপোনালোকক মই দেখাম আৰু এয়া মই এতিয়া এইটো কুকাৰটো দেখিছে নহয় কুকাৰটোৰ তলত এখন টিফিনৰ যিসকল কিছুমানে মানে কুকাৰত বনাব নাজানে যে মই সেইকাৰণে দেখাই দিছোঁ আপোনালোকে কুকাৰটো পাতি অকণমান গৰম হ'বলৈ দি যেতিয়া আপোনালোকে মানে কেকৰ পাতিটো পাতিব তাৰ ওপৰত আপোনালোকে এনেকুৱা প্লেট এখন দি দিব যিখন আপোনালোকৰ কুকাৰৰ ভিতৰত খায় আৰু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব দেখিছেনে একদম কম চিম মানে একদম চিম আৰু এতিয়া মই বাতিটো দি ল'ম এয়া চাওক মোৰ কেকৰ বাতিটো মই ইয়াত বহাই দিছোঁ আৰু এতিয়া মই কি কৰিম এইখন কুকাৰৰ ঢাকনাখন দি দিম ঢাকনাখনৰ মই কি কৈছোঁ এই ওপৰৰ হুইচেলটো যে সেইটো মানে আঁতৰাই দিব লাগে আৰু ইয়াৰ কেছকেটডালো আঁতৰাই দিব লাগে কেছকেটডাল হেৰি কৰি কি বুলি কয় দি থোৱাৰ পিছত এইটো ধুইছোঁ যিটো মানে হেৰি হৈ আছে আপোনালোকে বেয়া নাপাব আকৌ দেই লেতেৰা বুলি নক'ব মানে সম্পূৰ্ণভাৱে ধোৱাৰ পিছতো এনেকুৱা এটা চিন বহি গৈছে এয়া একদম এয়া পাতি থৈ দিছোঁ আৰু ৰেডি হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ ফ্ৰেণ্ডছ এইটো কালি দেউতা গুচি গ'ল দেউতা যোৱাৰ পিছতহে বনোৱা ভিডিঅ' আৰু দেউতা গুচি যোৱাৰ পিছত আচলতে সঁচাকৈ মনটো মানে বহুত বেয়া লাগিছে কি কৰি আছে দেহা মানে একদিন দেউতা আছিল যে নহয় মই ককাৰ কথা কৈছিলোঁ ককা আছিল সি যে জান ইয়াত ককা গ'লগৈ ন অঁ ককা গ'লগৈ ককা দেউতা গ'লগৈ যে মনটো আচলতে বহুত বেয়া লাগি আছে এতিয়া ফোনো কৰিছোঁ আৰু এতিয়া কালি
ভিডিঅ'ৰ পাছতহে মই এইখিনি আজি বনাইছোঁ আৰু এতিয়া বাজিছে 11টা সকলো কাম বন কৰি শেষ হৈছে সকলো কাম বন মানে কি এই যে ইমান দিনে মই ক্লাছ কৰি থাকিলোঁ কাপোৰবোৰ মানে দম পাতি আছে ধুবলৈও আছে মাজে মাজে অলপ ধুওঁ আৰু অলপ থাকে আৰু এতিয়া এখিনিমান আছে জাপিবলৈ কাপোৰখিনি একচুৱেলি এতিয়া জাপি লওঁগৈ আৰু চাহ খোৱাৰো সময় হৈ আছে আৰু আচলতে ইমান দিন যে আমি ক্লাছ কৰি আছিলোঁ তাতে মানে এইটো সময়ত একাপ চাহ খাওঁ যে চাহৰ টেণ্ডেঞ্চিটো মানে আহি গৈছে কি কৈছা যে তুমি কৈ দিয়া অঁ ধনুমাৰিডাল দেখাই দিয়া তোমাৰ ধনুমাৰি এই চাৰ্টৰ এইবোৰ আনি সি ধনু কৰি থাকে দেখাই দিয়া তোমাৰ ধনু দেখাই দিয়া ধনু অকণমান ভাওনা অকণমান দেখাই দিয়া লৰাই নাথাকিবা হৈ গ'ল নে দেখাই বাই বাই কৈ দিয়া আকৌ আহিবা না ভিডিঅ'টো চাই থাকিবা কোৱা আৰু এতিয়া গোটেই কাপোৰে সিঁচৰিত হৈ আছে কাপোৰখিনি মই জাপি লওঁ জাপাৰ পিছতহে আকৌ আপোনালোকক লগ পাই আছোঁ এইটো দেখা মানুহ দেখিছেনে মই কাপোৰ জাপি থাকোঁতে সি মনে মনে 4টামান লাডু আনি খাই আছে সি তুমি লাডু শেষে কৰিলা চাগে মোলৈ নাই নেকি মামা আছে কেইটানো লাডু আছে কালিচোন ককাহঁতক দিয়ে পঠালোঁ তুমিয়ে যদি 4টামান খোৱা বেছিকৈ নাখাবা যেন পেট বেয়া হ'ব কিন্তু আৰু নাখাবা দেই আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিল যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকল নতুনকৈ আহিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ অকণো কষ্ট কৰিবই নালাগে নহয়নে কাষতে থকা ছাবস্ক্ৰাইব বুটামটো টিপি দিলেই হ'ল আৰু ছাবস্ক্ৰাইব কৰিলেহে মোৰ নতুন নতুন ভিডিঅ'বোৰ দেখিবলৈ পাব আজিৰ ভিডিঅ'টো মানে ইমানেই আছিল কমকৈহে কৰিব পাৰিলোঁ যেতিয়া আকৌ নতুন ভিডিঅ' বনাম ভালকৈ নতুন ভিডিঅ' মানে ভালকৈ বনাম তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই সকলো সুখত থাকক হাঁহি থাকক